নমস্কাৰ আপোনালোকক আজি দেখুৱাম AEPS BBPS আৰু MATM এক্টিভেশ্যনৰ KYC প্ৰচেছটো একচুৱেলি AEPS টো হৈ গ'ল আধাৰ এনেবল পেমেণ্ট সিস্টেম আৰু BBPS যেটো ইলেক্ট্ৰিচিটি বিল পেমেণ্টৰ কাৰণে লাগে আৰু MATM টো মাইক্ৰো ATM সাৰ্ভিসৰ কাৰণে লাগে সো আপোনালোকে আইডি টো লগইন কৰি ল'ব আপোনাৰ যেটো এপ্লিকেশনত লগইন কৰি ল'ব এপ্লিকেশনত লগইন আইডি পাসওয়ার্ড মাৰিব আইডি পাসওয়ার্ড মাৰিয়ে লগইন কৰি ল'ব OTP আহিব মোবাইললে OTP টো অহাৰ পিছত ভৰাই ল'ব ইয়াত আপোনাৰ প্ৰসেছটো 5 মিনিট মানৰ ভিতৰতে 10 মিনিট লাগিব ম্যাক্সিমাম 10 মিনিটৰ ভিতৰত আপুনি গোটে KYC প্ৰসেছটো কৰি আপোনাৰ আধা 1 ঘণ্টাৰ ভিতৰত আপোনাৰ AEPS টো ইনস্ট্যান্ট হৈ যাব লেকিন যেটো BBPS সার্ভিস এটোৰ কাৰণে আপোনাক অকমান টাইম লাগে সো 1.5 ঘণ্টা লাগি যায় ওয়ার্কিং আৱাৰ্ছত ঠিক আছে সো AEPS ত ক্লিক কৰিব লগইন হোৱাৰ পিছত চাব এই এপটো লগইন ওপেন হোৱাৰ লগে লগে এটো ইলেক্ট্ৰিচিটি বিল পেমেণ্টত আপুনি যদি ৰেজিষ্ট্ৰেচনটো নকৰে তেতিয়া আপোনাৰ ইয়াত কি বুলি আহিব যদি আপুনি কাবাৰ ইলেক্ট্ৰিচিটি আইডি নাম্বাৰ এটা মই জাস্ট এক্সাম্পল আপোনাৰ নাম্বাৰ এটা মাৰি দেখাইছো এই নাম্বাৰটো মাৰি ধৰক মই যদি বিল ফেচ কৰো তেতিয়া আপোনাক আহিব BBPS অনবোৰ্ডিং পেন্ডিং তাৰমানে আপোনাৰ এটো চাই লওক ইলেক্ট্ৰিচিটি কনজিউমাৰ নাম্বাৰ এটা মাৰিছো ভ্যালিডেট মাৰিছো সব BBPS অনবোৰ্ডিং পেন্ডিং এই বস্তুটো আহে সো BBPS অনবোৰ্ডিং পেন্ডিং আহিলে মানে আপুনি BBPS অনবোৰ্ডিং পেন্ডিং যদি আহে তেতিয়া আপুনি AEPS ফৰ্মখন ফিল আপ কৰিব লাগিব AEPS ফৰ্মখন খুলিলো খোলাৰ পিছতে আপোনাৰ নাম লাষ্ট নেম ইমেইল আইডি ফোন ৰেজিষ্টাৰ ফোন 1ত ৰেজিষ্টাৰ নাম্বাৰ দিব লাগে আৰু ফোন 2ত আপোনাৰ অল্টাৰনেট নাম্বাৰটো দিব লাগে নামটো ভৰাব আপোনাৰ নামটো আধাৰ কাৰ্ড পেন কাৰ্ড এই দুটা বস্তুৰ মতে ভৰাব লাগিব মই পেন কাৰ্ডখন আধাৰ কাৰ্ডখন উলিয়াই লওঁ আধাৰ কাৰ্ড আৰু পেন কাৰ্ডখন আপোনাৰ মোবাইলতো থাকিব লাগিব বা কাৰ্ডখন আপোনাৰ অৰিজিনেলটো আপোনাৰ হাতত থাকিলেও হ'ব নাম এইটা আপুনি ফটো মাৰি আপলোড কৰিব লাগিব সো নামটো ভৰালে সেফা ইমেইল আইডি ভৰালে তাৰ পিছত আপোনাৰ ফোন নম্বৰটো ভৰাব ইমেইল আইডিটো ভৰাই লওঁ একচুৱেলি এটো ৰেজিষ্ট্ৰেচন কৰিবলৈ আছিল সো মই ৰেজিষ্ট্ৰেচনটো কৰি আপোনালোকক দেখাই দিছো কাৰণ ডেমো বুলি ক'লে মানে সাবমিট কৰিব নোৱাৰি আপোনালোকক দেখাবলৈ প্ৰবলেম হয় এটো কাৰণে মানে মই ডাইৰেক্টলি আপোনাক ৰেজিষ্ট্ৰেচন কৰি দেখাই দিছো আপোনালোকক ফোন নম্বৰ ইমেইল আইডিটো ভৰালো ফোন নম্বৰ ৰেজিষ্টাৰ ফোন নম্বৰটো ভৰাব অল্টাৰনেট নম্বৰটো ভৰাব অল্টাৰনেট নম্বৰটো ভৰালে আপোনালোকৰ কাৰণে ভাল যদি নাথাকে উপায় নাই তেতিয়া আপুনি সেম নম্বৰটোকো ভৰাই দিব পাৰে কাৰণ অল্টাৰনেট নম্বৰটো মেন্ডেটৰি হয় তাৰ পিছতে ডেট অফ বাৰ্থ ভৰাব ডেট অফ বাৰ্থটো আপোনাৰ সনটো সিলেক্ট কৰিব সন ডেট মাহ ঠিক আছে সব ষ্টেট সিলেক্ট কৰিব আপোনাৰ কোনখন ষ্টেটৰ পৰা আপুনি বিলং কৰে ডেট অফ বাৰ্থটো আকৌ আহিছে ভৰাবলৈ একচুৱেলি কেনসেল হৈ গৈছিলে যোৰহাট সিলেক্ট কৰিলে যোৰহাট ডিস্ট্ৰিক্ট হয় আমাৰ যোৰহাট সিলেক্ট কৰিব লাগিব যাৰ যেটো ডিস্ট্ৰিক্ট হয় প্ৰথম ষ্টেটটো সিলেক্ট কৰিলে তাৰ পিছত ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব তাৰ পিছত আপোনাৰ ফুল এড্ৰেছটো লিখিব এড্ৰেছটো ভৰাই আপোনাৰ নালামাটি ব্লক টু ধৰক যেটো আপোনাৰ এৰিয়া পৰে বা এৰিয়া ব্লক হ'ব ব্লক হেতু ভৰাব এতিয়া ধৰক তিতাবৰ পৰিছে তিতাবৰ সিটিটো আপোনাৰ যি হয় সিটি তেনেকৈ ভৰাব লেণ্ডমাৰ্ক একেটাই ভৰাই দিছো ইমান মেন্ডেটৰি নহয় যে একদম আপুনি একুৰেট ভৰাব লাগে মহলাটো বহুতে বুজি নাপায় মহলাটো কি ভৰাব লাগে ধৰক আপোনাৰ এৰিয়াৰ নামটো ভৰাই দিলে হ'ল আৰু আপোনাৰ আৰবান নে ৰুৰেল হয়
এইটো ভৰাব লোকেশ্যন মানে আপোনাৰ গাঁওখনৰ নামটো ভৰাই দিব লাগে বা চিটিৰ নামটো ভৰাই দিলেও হৈ যায় পিন কোডটো ভৰাই দিব আৰু পেন কাৰ্ডটো ভালকৈ ভৰাব পেন নাম্বাৰটো মিলিব লাগিব পেন কাৰ্ডখনৰ লগত আৰু তাৰপিছতে দোকানৰ নাম ভৰাব দোকানৰ নামটো আপোনাৰ যিটো দোকানৰ নাম দিব হেতুই আপোনাৰ মানে ওলাব যেতিয়া আপোনাৰ BC সাৰ্টিফিকেট এটা পাবতো BC সাৰ্টিফিকেটটো আপোনাৰ এই দোকানৰ নামটো এটোৱে দেখাব সো আপুনি এটো ভালকৈ ভৰাব তাৰপিছতে আপোনাৰ আহি গ'ল দোকানৰ টাইপটো কি দোকান হয় মোবাইল শ্বপ নে গ্ৰসাৰী নে তাত সব অপচন আছে কোৱালিফিকেশ্যন তাৰপে এটো মিডল নেমটো ভৰাবলৈ দিছে সো মিডল নেমটো ফাৰ্ষ্ট নেমটোকে মিডল নেম ভৰাই দিছে মিডল নেমটো মেন্ডেটৰি দেখাই আছে এতিয়া আপোনাৰ সব পেন কাৰ্ডখন সাবমিট কৰিব লাগিব আধাৰৰ ফ্ৰণ্ট আধাৰৰ বেক আৰু পাছপোৰ্ট সাইজ ফটো এই চাৰিটা বস্তু দিয়াৰ লগে লগে তেওঁৰ আধাৰটো AEPS টো এক্টিভেট হৈ যাব কাৰ্ডখন ভাল ধৰণে ল'ব যাতে গোটেই হেৰিটো কভাৰ হয় তাৰপিছতে এটা ক্ৰপ কৰি ল'ব পাৰি মানে জুম কৰি লৈ আপুনি ধৰক ক্ৰপ কৰি ল'লে তাৰপিছত ওপৰৰ ৰাইট চিনটো ক্লিক কৰি দিব সাবমিট হৈ যাব এইটো হ'ল লাইভ ফটো একচুৱেলি ইয়াত আপোনাৰ ধৰক ৰিজেক্ট হোৱাৰ চান্সটো কম থাকে আৰু ঠিক আছে তাৰপিছত আহি গ'ল আধাৰৰ ফ্ৰণ্ট সাইডটো মই মোবাইলৰ পৰাই ল'ব লাগিব কাৰণ মোৰ অৰিজিনেলটো নাই মই আধাৰৰ ইয়াত আপোনাৰ ডাউনলোড কৰি লৈছোঁ হোৱাটছআপত আহি গৈছে এতিয়া মই আধাৰটো সিলেক্ট কৰিম গেলেৰীত গ'লো কেমেৰা আৰু গেলেৰী দুটা অপচন আছে গেলেৰীত গ'লে মানে আপোনাৰ ডাইৰেক্ট গেলেৰীখিনিত আহি যাব এইটো কিবা কাৰণত শো কৰা নাই কি কাৰণে শো কৰা নাই হোৱাটছআপৰ ফটোখিনি ডাউনলোড হোৱাৰ পিছতো গেলেৰীত শো কৰিব লাগে কিন্তু শো কৰা নাই সো আমি কি কৰিম এতিয়া হোৱাটছআপত গ'লো ডকুমেণ্টটো ডাউনলোড হয় নেকি চাওঁ ডাউনলোড যদি নহয় ভিউ গেলেৰী ইয়াততো ভিউ গেলেৰী বুলি আহিছে কিন্তু সেভ কৰা অপচন নাই এক্সট্ৰাকৈ এটা উপায় আছে স্ক্ৰীনশ্বট ল'ব লাগিব এতিয়া যদি বেলেগ উপায় নাই স্ক্ৰীনশ্বট লৈ ল'ব লাগিব সো স্ক্ৰীনশ্বট লৈ ল'লে মোবাইলততো সেভ দেখাবই স্ক্ৰীনশ্বট লৈ ল'লোঁ সেম বেক সাইডটো স্ক্ৰীনশ্বট লৈ ল'ম তেতিয়া আপলোড কৰিবলৈ আমাৰ সুবিধা হ'ব স্ক্ৰীনশ্বট লৈ ল'লোঁ ফ্ৰণ্ট আৰু বেক এতিয়া আমি যাম গেলেৰীত এতিয়া চাওক অল আইটেমত আহি গ'ল আধাৰ ফ্ৰণ্ট সাইড বেক সাইড সো ইয়াক আমি নামটো এইবোৰ ক্ৰপ কৰিব লাগিব 3.4ত ক্লিক কৰি চাওঁ এই অকণমান চাৰ্কুল হৈ যাব ডাইৰেক্ট ক্ৰপটো নহৈছে 3.4 কৰি দিলে এই অলপ ডাঙৰ হৈ যাব জুম হৈ যাব জুম হৈ গ'লে আমি এইটো ক্ৰপ কৰিব পৰা যাব এতিয়া এইটো কৰি ৰাইট চেইনত দবাই দিম আহি গৈছে তাৰপিছত আমি ৰাইট চেইনটোত কৰি দিলোঁ এইটো সেভ হৈ যাব তাৰপিছতে আমি ইয়াতে আধাৰৰ বেক সাইডটোত যাম আধাৰৰ বেক সাইডত ক্লিক কৰাৰ লগে লগে সেম আধাৰ এখন মানে যিখন ফটো মাৰি থোৱা আছে গেলেৰীত যাম গেলেৰীত গৈ ফটোখন সিলেক্ট কৰিম সিলেক্ট কৰি ক্ৰপ কৰি সাবমিট কৰি দিম ঠিক আছে সো ইয়াৰ পিছত আমি যাম সেলফিটো ল'ব লাগিব কাৰণ পাছপোৰ্ট সাইজ ফটো কৈছে পাছপোৰ্ট ইমেজটোৰ কাৰণে আমি সেলফি লৈ ল'লেও হ'ব সো মানুহজন আছেই যেতিয়া মই সেলফিটো লৈ লওঁ
অফিচলৈকে আহিছে ৰেজিষ্ট্ৰেশ্যনৰ প্ৰচেছটোৰ কাৰণে। চ' তেওঁ ডাইৰেক্টলি পাই গৈছোঁ, যেতিয়া ভাল হৈছে। এইটো ফটোটো চকু ঢাক খুৱাই গৈছে, নহ'ব, কেঞ্চেল কৰি দিলোঁ। আকৌ গেলেৰীত গ'লোঁ, ফটোটো ভালকৈ আহিব লাগিব, চকু মেল খাই থাকিব লাগিব। ঠিক আছে, ছাবমিট হৈ গৈছে। ইয়াত ছাবমিট অ'কে কৰি দিলোঁ। এইটো এতিয়া আপোনাৰ ওপৰত ৰাইট চাইডটো দবাই দিলোঁ, হৈ গ'ল। এতিয়া ছাবমিট কৰি দিয়াৰ লগে লগে KYC কমপ্লিট হৈ যাব। KYC কমপ্লিট হৈ যোৱা মাত্ৰক আপোনাৰ AEPS ইনষ্টেণ্ট এক্টিভেশ্যন, কিন্তু হ'লেও ইনষ্টেণ্ট যদিও কিন্তু আপোনাৰ 1-1.5 ঘণ্টা লাগে আপোনাৰ। ইয়াৰ পিছতে AEPSত আপুনি অ'পেন কৰাৰ লগে লগে এতিয়া চাওক, ইলেক্ট্ৰিচিটিত আপুনি যদি যিকোনো এটা কনজিউমাৰ ID এটা আপুনি ফেটছ কৰে, চ' আপোনাৰ আহিব এতিয়া BBPS এপ্ৰুভেল পেণ্ডিং। AEPSত ক্লিক কৰিলে এতিয়া চাওক, ইয়াতে আপুনি KYC কৰিব লাগিব যদি কৰিব ট্ৰেনজেকশ্যন কৰিবৰ কাৰণে। ইয়াত আপুনি যদি ইলেক্ট্ৰিচিটিৰ এটা বিল ফেটছ কৰি চাই, এতিয়া আহিব আপোনাৰ BBPS এপ্ৰুভেল পেণ্ডিং। প্ৰথমত আহিছিলে BBPS অনবৰ্ডিং পেণ্ডিং। এইটো চাওক, BBPS অনবৰ্ডিং এপ্ৰুভেল পেণ্ডিং। ঠিক আছে, চব প্ৰথম আহি আছিলে BBPS অনবৰ্ডিং পেণ্ডিং। এইটো এতিয়া আপুনি 1 ঘণ্টামানৰ পাছতে ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিব পাৰিব। আৰু মাইক্ৰ' ATMটোৰ কাৰণে ইয়াৰ পিছত এতিয়া আপুনি মাইক্ৰ' ATMটোত যদি এক্টিভেশ্যন কৰিব লাগে, চ' মাইক্ৰ' ATMৰ কাৰণে কি কৰিব লাগিব, আপুনি কোম্পেনীক মাইক্ৰ' ATMৰ এমাউণ্টটো পে' কৰি আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ডখন কোম্পেনীৰ যিটো হেল্পলাইন ছাপৰ্ট নম্বৰ তাত আপুনি হোৱাটছআপ কৰি দিব। ঠিক আছে, আৰু বাকী AEPSৰ ৰেজিষ্ট্ৰেশ্যন ইমানেই। বাকী যেতিয়া কিবা জানিবলগীয়া থাকিলে আমাক কমেণ্ট কৰি জনাব, জনাই দিম।